নমস্কাৰ আমাৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যেতিয়া আপুনি দুখ কৰে তেতিয়া চকুৰ পৰা পানী ওলায়, সেইটো চিম্পল কথা। যেতিয়া আপুনি কান্দে তেতিয়া অকল চকুৰ পৰা পানী নোলায়, অৰ্থাৎ নাকেৰেও ওলায়। আপুনি হয়তো এই কথাষাৰ লক্ষ্য কৰিছে, কিহৰ বাবে নাকেৰে পানী ওলায়। আচলতে আমাৰ চকুৰ কোণত এটা সৰু ছেদ বা ফুটা এটা আছে। যেতিয়া আমি কান্দো তেতিয়া চকুৰ পানীবোৰ নাকৰ কেনেলিকুলি টিয়াৰ ডাক্সৰে ওলাই যায়। তাৰ বাবে আমি কান্দিলে নাকেৰে পানী ওলায়, অৰ্থাৎ নাকটো আমি মুচি থাকোঁ। ফ্ৰেণ্ডছ, ভাৰতীয় ৰেলত কিছুমান এনেকুৱা ধৰণৰ নম্বৰ দেখা যায় যিবোৰৰ কথা আমি হয়তো নাজানো। ৰেলৰ বগীবোৰ অথবা ডবাবোৰত এনেকুৱা ধৰণৰ হালধীয়া ক্ৰছ লাইন দিয়া থাকে। ইয়াৰ কাৰণ হয়তো আপুনি নাজানে। ফ্ৰেণ্ডছ, আপুনি দেখিছে যেতিয়া ষ্টেচনৰ ৰেলবোৰ আহে তেতিয়া জেনেৰেল ডবাটো সকলোৱে বিচাৰি ফুৰে। তেওঁ হয়তো নাজানে যে এই হালধীয়া ক্ৰছ লাইনবোৰৰ সহায়ত সহজে জানিব পাৰি যে এইবোৰেই জেনেৰেল বা ছেকেণ্ড ক্লাছৰ ডবা হয়। আৰু ক্ৰছ লাইন থকা ডবাটো সাধাৰণতে শেষৰ পিনে লগোৱা হয় আৰু এটা ডবাৰ পৰা আন এটা ডবাৰ সৈতে পৃথক কৰাও দেখা যায়। আৰু যদিহে ক্ৰছ লাইনবোৰ ৰঙা হয় তেতিয়া আপুনি জানিব যে এইবোৰ ডবা AC ডবা হয়। ফ্ৰেণ্ডছ, আপুনি যেতিয়া জংঘল বা বননি থকা ঠাইত যায় তেতিয়া আপোনাৰ শৰীৰত জোকে ধৰা দেখা যায়। জোকে মানুহ আৰু বা জীৱ জন্তুৰ তেজ শুহি পেলায় আৰু তেজ খোৱাৰ পিছত নিমখ দিলে সাধাৰণতে মৰি যোৱা দেখা যায়। ইয়াৰ কিছুমান চাইণ্টিফিক ৰিজন আছে যে নিমখ দিলে কিয় মৰে। নিমখ পানীক শুহি পেলায়। জোখৰ ছালবোৰ পাতল আৰু বিজলুৱা হয়। অস্মেটিক প্ৰেছাৰৰ কাৰণে যেতিয়া নিমখ দিয়া হয় তেতিয়া জোখৰ শৰীৰত থকা সকলো পানী শুহি পেলায়। আৰু যেতিয়া জোখৰ শৰীৰত পানী নোহোৱা হৈ যায় তেতিয়া জোখৰ শৰীৰত থকা চেলবোৰ কাম নিদিয়া হৈ পৰে, তেতিয়া জোখবোৰ মৰি যোৱা দেখা যায়। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে ঘণ্টা বটনটো বাজাই দিব।